অতিকৈ চেনেহৰ মুগাৰে মহুৰা হৈ তাতোতকৈ চেনেহৰ মাক। বহাগৰ বিহুটি কেনেকৈনো নপতাকৈ থাকোঁ বাৰু। আজি যিহেতু গৰু বিহু, সেয়েহে গৰুক গা ধুওৱা হয়, নোওৱা হয় আদি পৰ্ব কিছুমান কৰা হয়। যিহেতু আমাৰ বিশেষকৈ অসমীয়া সমাজৰ বিহু তিনিটা: কাতি বিহু, কঙালী, মাঘ বিহু ভোগালী, বহাগ বিহু ৰঙালী। সেয়েহে আজি আমাৰ বহাগৰ বিহু। বছৰেকৰ বিহু দিনাখন আমি ডাঙৰক সন্মান কৰিব লাগে, সৰুক মৰম কৰিব লাগে। যিহেতু আমাৰ সমাজত দেখা গৈছে যে আজিকালি কিছুমান পৰম্পৰা নাইকিয়া হৈ গৈছে, যেনে গৰুক গা ধোৱা, মাহ হালধি সনা, নোওৱা পৰ্ব কিছুমান আমাৰ সমাজত নাইকিয়া হৈ যাবলৈ ধৰিছে। গতিকে আমি এই পৰ্বখিনি জীয়াই ৰাখিবৰ বাবে কিছু কৰ্ম কৰিব লগা হয়। সেয়েহে মই আজি আপোনালোকৰ আগত এটা সৰু ক্লিপ আগবঢ়াইছোঁ। দেখিছে আমাৰ গৰুক গা কেনেকৈ ধুওৱা হয় বা কেনেকৈ নোওৱা হয়। সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা থাকিলে। ধন্যবাদ। জানৈ কুলি কেতেকীয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে গাতে মোৰ তৰণি গৈ গাতে মোৰ তৰণি না ঐ উজাই চালমা ভটিয়া চালমা তোৰ মান খুৱনি নাগাই ঐ বোলো তোৰে মান খুৱনি নাগাই ঐ কেঁচা কলে কাটি ঐ কঠু দেৱী পূজা তেওঁ তোকে পাবলৈ নাই আইতা নকচা দি চাৰি গাঁৱৰ দাম কথা দি মৰি গাঁৱৰ দাম ওলে পানে আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰ আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰ আছিলে নাচনী নাছিলে দেখাইনো মোৰ কেনেবা কৰে তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই যদি দিয়া মৰমৰ মা মই যোৱা দেখিলে তোমানো মা দেউতাৰাই দিয়ানো গালে মোৰে পালিলে আইকন মজা হাইতি চলো জপ কলৈ যাওঁ